কুজি থেকেৰাৰ গুটিৰ চৰ্বত বনাই খাইছেনে? গৰম দিনত যদি ক'ৰবাৰ পৰা আহি এনেকুৱা এবিধ চৰ্বত খাবলৈ পোৱা যায় আৰু কি লাগে নহয়নে? প্ৰথমতে মই থেকেৰাৰ পৰা গুটিবিলাক উলিয়াই ল'লোঁ আৰু এতিয়া থেকেৰাৰ গুটিবিলাক মই এনেকৈ হাতেৰে চেপি ল'ম আৰু থেকেৰাখিনি সৰুকৈ কাটি ৰ'দত দিম। তাৰপৰাও শুকোৱাৰ পাছত পানীত তিয়াই লৈ চৰ্বত খাব পাৰি। কিন্তু এই থেকেৰাৰ গুটিৰ চৰ্বতটো খাবলৈ খুবেই বেছি টেষ্টি হয়। তাত দি দিলোঁ নিমখ, চেনি আৰু ঠাণ্ডা পানী, লগতে পদিনা পাত দুখিলামান। আৰু এতিয়া মই আইচ কিউব লৈ এনেদৰে গিলাচত লৈ ল'ম আৰু পৰিৱেশন কৰিম। ইমানেই বেছি টেষ্টি হয়। যদি বনাই খোৱা নাই খাই চাব, হয়তো বহুতে খায়েই আৰু কেনে পালে জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰি যাব দেই। আজিলৈ আহোঁ, বাই।